যে আপোনাৰ তেলিপাৰা বজাৰটো পোৱাৰ আগে যিখন দলং আছে সেই দলংখনৰ পৰা সিধা উত্তৰ ফালে আহোঁতে এটা পাথৰৰ ৰাস্তা পায়, শিলগুটি ৰাস্তা পায়। সেই শিলগুটি দি ৰাস্তাইদি আহোঁতে তাত বাছেট গাঁওবুঢ়া নামৰ মানুহ এজন আছে। বাছেট গাঁওবুঢ়াৰ ঘৰৰ ঠিক সমীপতেই গুলীয়া কাৰ্যটো হৈছে। মানুহজনৰ নাম জহুৰুল ইছলাম আৰু ল'ৰাটোৰ ঘৰ হ'ল অক্সিগুৰি গাঁৱত। এনে আমি জনামতে কৃষক। কোৱা মতে দুই চাইডত দুটা ল'ৰা থিয় হৈ আছিলে, তাক এম্বুছ বুলি কোৱা হয়। দুটা ল'ৰাই দুই চাইডত আছিলে, কিন্তু পশ্চিম ফালে যিটো ল'ৰা আছিলে সেই ল'ৰাটোৱে তাক গুলীয়া বুলি মানে তাৰ স্বীকাৰোক্তিত স্বীকাৰ কৰিছে। তেনেকুৱা ধৰণৰ অচি ছাৰে আমাৰ ওচৰত ষ্টেটমেণ্ট লৈছিলে। তো কৈছে যে আমি সময়ত আপোনাক জনাম। অচি ছাৰে সুধিছিলে আপোনাৰ কোনো শত্ৰু আছে নেকি, তেতিয়া কৈছে আমি আপোনালোকক জনাম। এইখিনিতে আমি অৱগত। তেনেকুৱা ধৰণৰ কথা সদ্যহতে মই ক'ব নোৱাৰো। মানুহজনৰ অৱস্থা একচুৱেলি ইনজুৰ্ড হৈছে, কিন্তু মানে ক্ৰিটিকেলৰ বাহিৰত ক'ব পাৰি। তাৰমানে হাতত গুলিটো লাগিছে, হাতত গুলিটো লাগি এক চাইডত লাগি বেলেগ চাইডেদি পাৰ হৈ গুচি গৈছে। এতিয়া হয়তো মোটামুটি ধৰক 7:30 বাজিছে। এনেকুৱা সময়ত যিজন ইনজুৰ্ড পাৰ্চন গুলি খাইছে সেইজন ব্যক্তিয়ে মোক ফোন কৰিছে যে মোৰ হাতত গুলি লাগিছে, আপুনি ক'ত আছে, সোনকালে দৌৰি আহিব লাগে। একচুৱেলি ল'ৰাজন সম্পৰ্কত মোৰ দাদা হয়। গতিকে আমি গৈ দেখিছো তাত বহুত মানুহ জমা হৈ আছে। তো আমি এটা বৰ আচৰিত পাইছো যে এই শাৰদীয় দুৰ্গোৎসৱৰ পাক মুহূৰ্তত এনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পৰা কাৰ্যটোক আমি ধিক্কাৰ জনাইছো সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে। আৰু আমি ইয়াত লোকেল প্ৰশাসনৰ ওচৰত, আমাৰ SDPO মেম আছে, ইয়াত অচি ছাৰ আছে, আমি প্ৰশাসনৰ ওচৰত তীব্ৰভাৱে দাবী জনাইছো যে যিজন দোষী ব্যক্তিয়ে গাঁৱৰ ভিতৰত, গাঁৱৰ মাজমজিয়াত যদি এনেকে গুলিয়াব পাৰে, সেই ব্যক্তিক অনতিপলমে কাৰায়ত্ব কৰিব লাগে আৰু উপযুক্ত শাস্তি বিহিব লাগে। আৰু এটা কথা কোৱাৰ কাৰণে আমি বাধ্য হৈছো যে এই সন্ধিয়া সময়ত যদি এনেকে খোজকাঢ়ি ভৰিয়েদি আহি যদি কোনোবাই গুলি কৰি দৌৰি পলাব পাৰে, তেতিয়াহ'লে ভাবিব লাগিব যে আমাৰ ইয়াত প্ৰশাসনিক ব্যৱস্থাটো অলপ কটকটীয়া হ'ব লাগিছিল। ইয়াতকে আৰু অলপ বেছি কটকটীয়া হ'ব লাগিছিল। নিৰাপত্তাৰক্ষী আৰু কটকটীয়া হ'ব লাগিছিল, কাৰণ সন্মুখত এটা দুৰ্গা পূজাৰ উৎসৱো আছে। গতিকে তেনেকুৱা এটা মুহূৰ্তত এই গুলিয়াগুলি কাৰ্যই সমাজত কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে সেয়া লক্ষণীয়। আপোনালোকে নিশ্চয় জানে। যাক গুলিয়াইছে তেখেতে অলৰেডি আমাৰ অচি ছাৰক এটা মানে আশ্বাস তেনেকুৱা দিছে যে আমি পিছত কম। অচি ছাৰে সুধিছিলে যে আপোনাৰ কোনো তেনেকুৱা শত্ৰু আছে নেকি, তেখেতে কৈছে যে মই সময়ত আপোনালোকক জনাম। এইখিনিলৈকে আমি গম পাওঁ। অলপ চিৰিয়াছ কণ্ডিশ্যনতে আছে, কিন্তু বাচি গৈছে। মানুহটোৰ মানে বেয়া জেগাত গুলিটো লগা নাই, হাতৰ এনেকুৱা জেগাত গুলি লাগি এক চাইডত লাগি বেলেগ এটা চাইডেদি গুলিটো পাৰ হৈ গুচি গ'ল। গতিকে এনেকুৱা ধৰণৰ কাৰ্য গাঁৱৰ ভিতৰত, কোনো চহৰো নহয়, গাঁৱৰ ভিতৰত সন্ধিয়া সময়ত বজাৰৰ পৰা অহা সময়ত যদি কোনোবাই এনেকে গুলিয়াব পাৰে, তো সেইখিনি কথা এতিয়া প্ৰশাসনৰ ওচৰতো আমাৰ দাবী যে প্ৰশাসন ব্যৱস্থাটো অলপ ইয়াতকে তীক্ষ্ণ হ'ব লাগে বুলি আমি এটা দাবী জনাইছো। কাৰণ কটকটীয়া নিৰাপত্তা হ'ব লাগে। কাৰণ আপোনালোকে জানে সন্মুখতে দুৰ্গা পূজাৰ এটা উৎসৱ আছে। সেই সময়ত, সেই দুৰ্গা পূজাৰ প্ৰাকখনত এনেকুৱা ধৰণৰ পৰিস্থিতি যদি অনিয়ন্ত্ৰণত আহে, তেতিয়াহ'লে অৰাজকতাটো বাঢ়ি গৈছে বুলি আমি ক'ব লাগিব।